নমস্কাৰ বন্ধুসকল, আজি আমাৰ পুলিচৰ ৰিজাল্ট দিব। যিহেতু টিপি মাৰিছে, বহুত ভয় লাগিছে। সেইবাবে ৰিজাল্ট দিয়া আগতে ভিডিঅ' এটা বনাই দিছোঁ। ভাল হ'লেও ৰিজাল্ট ভাল হ'লেও ইউটিউবত আপলোড দিম, বেয়া হ'লেও আপলোড দিম। আগতে মই কোৱা নাছিলোঁ এইটো এক্সাম দিছোঁ বুলি পুলিচৰ। আজি ABUB আমাৰ ৰিজাল্ট দিব। বহুত ভয় লাগিছে। এতিয়া কি হয়, এয়া 10:55 হৈছে আৰু আছে 35 মিনিটৰ পাছত গম পাম। ভিডিঅ'টো বনাই থাকোঁতে বেকগ্ৰাউণ্ডত চেৰচেৰনি শুনি আছে চাগে, বৰষুণ দি আছে। সেইবাবে ভিডিঅ'টো বেকগ্ৰাউণ্ডত সেইটো এটা শব্দ শুনিব হা। ৰিজাল্ট দিয়া সময় হৈ গ'ল। এতিয়া 11:30 বাজিবলৈ আৰু 2-3 মিনিটমান আছে। ডকুমেণ্টবোৰ লৈ লৈছোঁ। এডমিট কাৰ্ডখন ভাই দিয়া এডমিট কাৰ্ডখন লৈ লৈছোঁ আৰু লগতে মোবাইল দুটা লৈ লৈছোঁ। কেতিয়াবা চাৰ্ভাৰ ডাউন দিয়ে নহয়, এটাত চাম বুলি 2টা মোবাইল লৈ লৈছোঁ। এতিয়া বুকুখন বহুত ডিপ কৰি আছে, ভয় লাগি আছে। এতিয়া কি বা হয় ৰিজাল্ট, আৰু অকণমান সময় পাছতে গম পাম ভৱিষ্যতৰ কথা। Congratulations, you have been selected. আহি গ'ল। কি ভালকৈ চাবলৈ আছে, আহিলে আহি গ'ল। মই জানিছোঁ ইউবিত আহিব বুলি। ইউবিত আহিলে এতিয়া কেনেকৈ কম লোকৰ কথা আকৌ। হৈ গ'ল আহি গ'ল। পাই গ'লো। মায়ে ফূৰ্তিত কান্দিছে। গম নাই পোৱা এতিয়ালৈকে। ইয়াৰ পিছত আৰু এতিয়া নাই নহয় পৰীক্ষা চাগে। জইনিং আছে। আহি গ'ল বহুত কষ্টৰ ফলত। ফাইনেলি আছাম পুলিচৰ ইউবিত পাই গ'লোঁ। আজিৰ পৰা পুলিচ হৈ গ'লোঁ দেই। ৰাইজসকল আশীৰ্বাদ কৰিব যাতে সদায় ভালে থাকোঁ, ৰাইজৰ হকে কাম কৰিব পাৰোঁ। আজিৰ পৰা পুলিচ হৈ গ'লোঁ। ইউবি বহুত কষ্টৰ ফলত পাইছোঁ। 4 বছৰ কষ্টৰ ফলত আজি পাইছোঁ। 2022 চনৰ পৰা কণ্টিনিউ কৰি আজি হৈছে 11 তাৰিখ অক্টোবৰ মাহ 2025 চন। পাই গ'লোঁ চাকৰি।